फ्रेंड्स की खबर सकलोरे आशा करूँ सकलोरे ভাল स्वागतम जनाइছোঁ आमार चेनेलर नतुन एटा भिडिओले आपनालोक सकलोके आरु एटु माने भिडिओटु मैं आरम्भ करिब लागिছিলে जाओते किन्तु आरम्भ करिबले নহल मैं आसलते भिडिओ बनाम बुली भबा नासिलु आमी गइसिलु आज काइले जेहेतु दिवाली आरु दिवालीर कारणे अकमान बजार करिबले आमी नाजाउ बुली भाबिसिलु किन्तु रातिपुवार परा इजी आमनि करिले নহয় आमाक जेने तेने गलो आरु बजार एखन बहे यात फटाका बजार तात गई देखिलो अकमान भिडिओके करिलो ए माने केनेके खूब फूर्ति पाइसिले तात गई पिने भाबिलो अकमान भिडिओ करि थौ पिছত चाब पारिबो हेतुके आपनालोকক इতিয়া देखाम নহले মই যদি भिडिओ करिम बुली भबा हले घरते आरम्भ करिलो हेतेन किन्तु নহल आरु ताते अकमान क्लिप লৈ आइसिलो इতিয়া आपनालोকক हेतुके देखाम ठीक আছে भिडिओबो চাই থাকিব দেই নহলে ই মানে একদম মনাই নাই তাক ফটাকা লাগে কি লাগে পুরা মেলা নিচিনা বহিছে ইয়াত বজাৰ বিৰাট ডাঙৰকে এটো কোনটো ৰবা পাপাই ইয়াত আছে উপায় নাই ভৰি বেন্ডেজ লগাই মেলি আহিব লগা হৈছে দে পুতেকৰ কাৰণে বলা গৰম উঠছে নি মাস্কখন খুলি দিয়া জেপত ভৰাই লোৱা মাস্কখন এফালে সব গোটেই বজাৰ 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 কেনেকুৱা কৈছে এখনে 50 টকা বুলি কোৱা ये पैकेट कितने का है कितना लेगा बताओ नहीं 70 ले लो ठीक है गोली भी नहीं गोली तो है अच्छा है कि नहीं एक बार खोल के तो देखो वो यार ऐसे परेशान भाई लोड करो कुछ ब्लॉग आ रहे कुछ ब्लॉग आ रहे ब्लॉग पैसा ने हेलो हाँ ला दो इसमें क्या लगता है पूड़िया लो ये लो की लला गुडू बेटा की लला হয় যাব আমাৰ দুৰ্গা পূজাত বন্ধুক লৈ আৰু ইয়াত দিৱালীত দুৰ্গা পূজা নিচিনা দিয়ে ভৰাই দিয়া নহলে থাকি যাব বন্ধুকটো লৈ থাকক দিয়া বাকি কিটা ভৰাই দিয়া
दोनों तरफ से सीटी बजाता है 300 रुपये का ये पैसा कम नहीं है কিমান বাৰ এইকেইটা বস্তু भाई अगर नहीं डाला मेरा कितना हो गया था क्या क्या लिया आपने सिर्फ ये दिया था और एक और हाँ 24 6 30 300 और 680 কৰি আছোঁ বজাৰ আৰু দেই বজাৰ কৰি কৰি আমাৰ ভাগৰ লাগি গ'ল আৰু আমি বহি আছোঁ ন গুডু আৰু মই ভাল চকীখন আছিলে বহিবলৈ দুয়োটাই বহি ল'লোঁ কিমান মানুহ আমি গলি এটা সোমাই আৰু এই আগত আছে কি ল'লানো ইমানকৈ ইমান পইচা নলওঁ কৈ পিনে हो जाएगा 10-20 रुपये तो कम दिया सब उसके काटे ले रहे हैं ये रख ले 10 रुपये 20 रुपये मिलना है आप 50 रुपये दे रहे हो हमारे एक डिब्बे के 20 টকাৰ কাৰণে হৈ গৈছে कमाई होगी उड़ा दी पन्नी एक दीजिए টোটেল কি কিহৰ পইচা দিলা हाँ बताइए এইটো লৈছিলা নি अरे नहीं है बहुत दे दिया 10 रुपये कमाई ঘৰ আহি পাই গ'লো বজাৰ কৰিব গৈছিলোঁ দিৱালী এইবোৰ ফটাকা চটাকা কিবা আনিবৰ কাৰণে গুডুৱে ইমান দিগদাৰ কৰি আছে আমি যোৱাৰ কথা নাছিলে আৰু সেইকাৰণে মই ভিডিঅ'টো আৰম্ভ কৰা নহ'ল যাওঁতে তাতে ভিডিঅ' কৰিছিলোঁ অকণমান আৰু এতিয়া পাই গ'লো সি ঘৰ ইমান ভাগৰ লাগিছে খোজ চোজ কাহি চুলি তুলি একদম এনেকৈ বান্ধি লৈছোঁ আৰু বেগ ধৰোঁতে এই ল'ৰাটোৰ কাৰণে মানে ইমান দিগদাৰ কৰিছে নহয় এইটো আৰু ঢেৰ কিবাকিবি বজাৰ কৰি আনিলোঁ ঠিক আছে মই খুলি মেলি দেখাম বাৰু অকণমানকৈ আৰু ভিডিঅ'টো এনেকৈ মানে শেষ কৰিব লাগিব কাৰণ কেলৈ মই ভিডিঅ' বনাম বুলি ভবাও নাছিলোঁ আৰু ভাবিলোঁ এইবাৰ কানপুৰত আমাৰ লাষ্ট দিৱালী হয় লাষ্ট হয় 2 বছৰ হৈ গ'ল আমাৰ ইয়াতে সেইটো কাৰণে অকণমান ভিডিঅ' কৰি থওঁ যেনে হ'লেও মানে পিছত চাব পাৰিম সেইটো কাৰণে ভাবিলোঁ ভিডিঅ' এটা কৰি দিওঁ ঠিক আছে এতিয়া মই দেখাম কি আনিলোঁ বজাৰৰ পৰা অকণমানকৈ দেখাই দিওঁ আৰু গুডুৰ সম্পত্তিবিলাক এতিয়া আমি বজাৰৰ পৰা অনা বস্তুখিনি দেখাম এয়া প্ৰথমতে আনিলোঁ মমৰ পেকেট দুটা এই আৰু আনিলোঁহেঁতেন ইমান যে দাম ক'লে সেইকাৰণে মই নল'লোঁ দুটাই ল'লোঁ 50 টকাত তাৰপাছত এইকেইটা সৰু পেকেট এনেকৈ মানে মাটিত পেলাই দিলে মানে এইটো আৱাজ দিয়ে মানে যেনেকৈ ফটকা ফুটে যে তেনেকৈ আৱাজ দিয়ে এইটো ভাল আৰু সৰু ল'ৰাৰ কাৰণে তাৰপাছত এইটো আনিছে স্নেকাৰ্ছ নেকি স্নেক ৰেকাৰ্ছ এইটো গুডুৱে আনিছে বিচাৰি তাৰপাছত এইটো তাৰ যোনটো বন্ধুকটো আনিছিলে যে সেই বন্ধুকৰ এইকেইটা গুলি এইফালে এনেকুৱা গুলি পায় অসমৰ ফালে এতিয়া ওলাইছে যদি গম নাপাওঁ কিন্তু মই আগতে অসমত দেখা নাই এইটো বস্তু আৰু এইফালে আনিছে দুটা ডাঙৰ কলগছ আনাৰ বুলি কয় ন এইটো তাৰপাছত এইফালেও এক পেকেট আনিছে বেছিকৈ কলগছে আনিছোঁ আমি বেছি আৱাজ দিয়া এইবিলাক শব্দ কৰাবোৰ অনা নাই কলগছ এয়া কলগছ আৰু এয়া বিকি আছিলে মই নামটো নাজানো কি বুলি কয় তেওঁলোকে কিবা এটা কয় ইয়াৰ মানুহে ইয়াত চাকি দিব পাৰে 3খন ভাল লাগিলে মই লৈ আহিলোঁ দুটাত 50 টকা 60 টকা বুলি কৈছিলে 50 টকা দিলে আৰু যোৰা তাৰপাছত এইটো আনিছোঁ চকৰি এইটো আৱাজ দিয়ে সৰু হয় এইটো অকণমান এনেকুৱা এক পেকেট আনিছোঁ তাৰপাছত ইয়াতো আছে চকৰি এইটো ডাঙৰ হয় পূৰা চিটি বজাই বোলে আৱাজ বাজে আৰু কালাৰফুল ওলায় আৰু এইটো ফুটে ওপৰত শ্বৰ্ট নে কি জানো এইটো হয় তেনেকুৱাই চাগে ওপৰতে ফুটিব আমি বেছি এবাৰ একো অনা নাই কাৰণ কেলৈ ভয়ো লাগে নহয় আজিকালি বৰ মানে ফুটাবলৈ ভয় লাগে সেইটো কাৰণে আমি কমকৈ আনিছোঁ এনেকুৱা সৰু এটা আনিছোঁ আৰু এয়া মেইন বস্তু ফুলজাৰি এইটো নহ'লেতো দিৱালী আধৰুৱা হয় সেইকাৰণে ফুলজাৰি আনিছোঁ দুটা পেকেট দীঘল বছ ইমানে আমাৰ বজাৰ ইমানে আৰু দুটা আছে এয়া ওপৰত উৰাই দিয়ে যে কেণ্ডেল এইটো উৰালে দেখাম বাৰু আপোনালোকক কাইলৈ উৰা হা এণ্ডত এই দুটা আনিছোঁ বাকী আমাৰ বজাৰ ইমানেই আৰু ফুলজাৰু মানে কালিয়ে কৰিব লাগিছিলে আমি ঘৰলৈ বোলে ঝাৰু আনে কালি ইয়াৰ নিয়মত আমিতো এইবিলাক নিয়ম নকৰোঁ কিন্তু মোৰ ঝাৰুটো শেষ হৈ আছিলে সেইকাৰণে এটা ঝাৰু লৈ ল'লোঁ ঝাৰু লৈ পেলাই আৰু গুডুৰ ভাগৰ বন্দুকটো দেখাই দিয়া আকৌ ধৰা আকৌ তুমি দেখাই দিয়া ইমান ভয় ল'ৰাটো ৰাতিপুৱাৰ পৰা ইমান আমনি কৈ আছে অ' পাপা মই ডাঙৰ হৈ গ'লোঁ মোক বন্দুক লাগে এতিয়া লোৱা আকৌ অ' নিজে পচন্দ লৈছে এইটো হয় ইমানেই ভয় কৰে আৰু দেখালোঁ আপোনালোকক আমি বজাৰৰ পৰা কি আনিলোঁ আৰু আজি ভিডিঅ'টো ইমানকণে হ'ব 5 মিনিটমানৰ এটা সৰু ভিডিঅ' কাৰণ মই ভিডিঅ' কৰিম বুলি ভবাই নাই আগতে কৈছিলোঁৱে তাত দেখি মানে ভাবিলোঁ অকণমান ভিডিঅ' এটা কৰি থওঁ পিছত গুডুৱে চাব পাৰিব আৰু কানপুৰৰ কৈছে এইবাৰ লাষ্ট হয় দেখালোঁ কি আনিলোঁ ঠিক আছে ভিডিঅ'টো শেষ কৰি পেলাওঁ অকণমানি ভিডিঅ' এটা হ'ব যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক এটা কৰিব আৰু কমেণ্ট কৰি জনাব চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব ঠিক আছে আকৌ লগ পাম নতুন এটা ভিডিঅ'ত আজিলৈ বাই বাই
এয়া আমাৰ কলনী দিৱালী এইফালে লাইট জ্বলাইছে চবেই লাইট 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 তলত গ'লেহে ভালকৈ দেখাব পাৰিম আৰু কালি যাম ভালকৈ দেখাম এয়া চবেই লাইট জ্বলাইছে दिव्यांश की मम्मी क्या कर रही हो फोकस हो रहा है हाँ आ रहा है आ रहा है वही ब्लॉग अच्छा लग रहा है अच्छा लग रहा है आज नहीं जलाऊंगी ना कल जलाऊंगी मैं हाँ आपको दिखा रही हूँ हाँ हाँ दिवाली एदिনৰ আগতে কাৰ दिवाली লাগে এইজনৰ শেষ 1 সেকেন্ড